নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মই ঐশ্বৰ্য শইকীয়া এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিব বিচাৰিছোঁ আপোনালোকৰ বাবে আপুনি যদি গুৱাহাটী মহানগৰীৰ বাসিন্দা তেন্তে এই খবৰটো আপোনাৰ বাবে নিতান্তই প্ৰয়োজনীয় গুৱাহাটী মহানগৰী বুলিলেই সকলো লোকে সমস্যাত ভোগে পানীৰ কিন্তু এতিয়াৰে পৰা অৰ্থাৎ আজিৰে পৰা আগন্তুক 3 দিনৰ বাবে গুৱাহাটীবাসীয়ে নাপাব পানী পানীৰ অভাৱ হ'ব গুৱাহাটী মহানগৰীত ইতিমধ্যে এই কথা ঘোষণা কৰা হৈছে আগন্তুক 3টা দিনত অৰ্থাৎ 17 নৱেম্বৰলৈকে গুৱাহাটী মহানগৰীৰ প্ৰায় 28টাকৈ অঞ্চলত পানীৰ যোগান বন্ধ থাকিব গুৱাহাটী মহানগৰী বুলিলে বহুতো লোকে পানীৰ সমস্যাত ভোগে কাৰণ পানীৰ নাটনি হয় গুৱাহাটী মহানগৰীত যদি আপুনি গুৱাহাটী মহানগৰীত বাস কৰি আছে তেন্তে আপুনি আজিৰ দিনটোতেই পৰ্যাপ্ত পৰিমাণৰ পানী আপুনি ক্ৰয় কৰি ৰাখক কাৰণ আগন্তুক 3টা দিনৰ বাবে আপুনি খুব বেয়াকৈ পানীৰ সমস্যাত ভুগিব পাৰে কাৰণ 3টা দিনৰ বাবে গুৱাহাটী মহানগৰীৰ বহুকেইটা অঞ্চলত পানীৰ যোগান বন্ধ ৰখাৰ কথা নিৰ্দেশনা প্ৰদান কৰা হৈছে খবৰ আৰু আমি কিছু তথ্য লাভ কৰিছো বিশেষকৈ গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰী খাৰঘুলিকে আদি কৰি প্ৰায় 17টাকৈ অঞ্চল ক্ষমা কৰিব প্ৰায় 28টাকৈ অঞ্চলত পানীৰ যোগান বন্ধ থাকিব গুৱাহাটী মহানগৰীত এতিয়া পানীৰ অভাৱ হ'ব কাৰণ এটোপাল পানীৰ বাবে গুৱাহাটী মহানগৰীবাসীয়ে কি ধৰণে সমস্যাত ভুগিব লগা হয় এটোপাল পানীৰ বাবে কি ধৰণে মহানগৰবাসীয়ে হাহাকাৰৰ সন্মুখীন হয় আৰু তাৰ পাছত এবাৰ পুনৰ 15 অৰ্থাৎ আজি 15 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈকে 3টা দিনৰ বাবে গুৱাহাটী মহানগৰীত পানীৰ যোগান বন্ধ থাকিব গুৱাহাটী মহানগৰীত যেতিয়া বৰষুণ হয় তেতিয়া বানপানীৰ সৃষ্টি হয় কিন্তু গুৱাহাটী মহানগৰীত এটোপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লাগে সাধাৰণ জনতাই আপুনি যিসকল লোক গুৱাহাটীত থাকে তেওঁলোকে জানে যে প্ৰত্যেকটো দিনতেই প্ৰত্যেক ঘৰ মানুহে পানী ক্ৰয় কৰিব লাগে এটা নিৰ্দিষ্ট পৰিমাণৰ পানী তেওঁলোকে ক্ৰয় কৰে কিন্তু এতিয়াৰে পৰা অৰ্থাৎ আজিৰে পৰা 3টা দিনৰ বাবে আপুনি পানী নাপাব অৰ্থাৎ পানী যোগান ধৰা যিসমূহ গাড়ী আছে বা পানীৰ যিসমূহ যোগান ধৰা বিভাগ আছে সেই পানীৰ যোগান এতিয়াৰে পৰা বন্ধ ৰখাৰ কথা নিৰ্দেশনা প্ৰদান কৰা হৈছে এদিন দুদিন নহয় 3টা দিনৰ বাবে অৰ্থাৎ 17 নৱেম্বৰ তাৰিখলৈকে গুৱাহাটী মহানগৰীৰ প্ৰায় 28টাকৈ অঞ্চলত পানীৰ যোগান বন্ধ থাকিব অঞ্চল কেইটাৰ নাম আমি এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো অমিয়নগৰ চানমাৰী ৰাজগড় লাচিত নগৰ উলুবাৰী ৰূপনগৰ অনিল নগৰ বৰা সাৰ্ভিস হেঙেৰাবাৰী সৰাজ নগৰ মানিকপুৰ ডাউনটাউন বৰমতৰীয়া লতাশিল শিলপুখুৰী পানবজাৰ খাৰঘুলি এই অঞ্চলসমূহৰ লগতে আৰু কেইবাটাও অঞ্চলত পানীৰ যোগান বন্ধ থকাৰ কথা নিৰ্দেশনা প্ৰদান কৰা হৈছে আপোনালোকৰ সুবিধাৰ্থে আমি অঞ্চলসমূহৰ নাম পুনৰবাৰ জনাব বিচাৰিছো অমিয়নগৰ চানমাৰী ৰাজগড় লাচিত নগৰ উলুবাৰী ৰূপনগৰ অনিল নগৰ বৰা সাৰ্ভিস হেঙেৰাবাৰী সৰাজ নগৰ মানিকপুৰ ডাউনটাউন বৰমতৰীয়া লতাশিল শিলপুখুৰী পানবজাৰ আৰু খাৰঘুলি যদি আপুনি এইসমূহ অঞ্চলত বসবাস কৰি আছে তেন্তে আপুনি আজিৰ দিনটোতে পৰ্যাপ্ত পৰিমাণৰ আপুনি পানী ক্ৰয় কৰি ৰাখক কাৰণ 17 নৱেম্বৰলৈকে আপুনি এই অঞ্চলসমূহৰ বাসিন্দাসকলে পানী নাপাব পুনৰবাৰ জনাইছো যদি আপুনি অমিয়নগৰৰ বাসিন্দা তেন্তে আপুনি বিপদত পৰিব পাৰে চানমাৰীত যদি আপুনি বাস কৰি আছে তেন্তে আপোনাৰ পানীৰ অভাৱ হ'ব 17 নৱেম্বৰলৈকে যদি আপুনি ৰাজগড়ত থাকে তেন্তে আপুনি 3টা দিনৰ বাবে আপুনি পানীৰ সুবিধা নাপাব লাচিত নগৰ যিসকল বাসিন্দা আছে তেওঁলোকৰ পানীৰ অভাৱ হ'ব উলুবাৰীত যিসকল লোক আছে তেওঁলোকৰ পানীৰ অভাৱ হ'ব বৰা সাৰ্ভিসত যদি আপুনি বাস কৰি আছে তেন্তে আপোনাৰ পানীৰ অভাৱ হ'ব সৰাজ নগৰ বা মণিকপুৰত যদি আপুনি বাস কৰি আছে তেন্তে আপোনাৰ 17 নৱেম্বৰলৈকে পানীৰ অভাৱ হ'ব হেঙেৰাবাৰীত যদি আপুনি বাস কৰি আছে তেন্তে আপোনাৰ পানীৰ অভাৱ হ'ব যদি বৰমতৰীয়া লতাশিল এই অঞ্চলত যদি বাস কৰি আছে আপোনাৰ পানীৰ অভাৱ হ'ব যদি শিলপুখুৰী বা পানবজাৰ শিলপুখুৰী আৰু পানবজাৰটো পানীৰ অভাৱ 3 দিনৰ বাবে বন্ধ কৰাৰ কথা নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু লগতে খাৰঘুলিৰ যিসকল বাসিন্দা আছে তেওঁলোকে অহা 17 নৱেম্বৰলৈকে পানীৰ যোগান নাপাব অৰ্থাৎ পানীৰ অভাৱ হ'ব এই 3টা দিনত গতিকে আপুনি যদি এই অঞ্চলসমূহৰ বাসিন্দা তেন্তে আপুনি আজিৰ দিনটোতে পৰ্যাপ্ত পৰিমাণৰ আপুনি পানী যেনেকৈ পাৰে আপুনি সংৰক্ষণ কৰি ৰাখক কাৰণ অহা 17 নৱেম্বৰলৈকে গুৱাহাটী মহানগৰীৰ প্ৰায় 28টাকৈ অঞ্চলত পানীৰ যোগান বন্ধ থাকিব